নমস্কাৰ বন্ধুসকল, আসাম টিচাৰ অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক নিশ্চয় ভালে আছে। আৰু আজি মই আপোনালোকৰ ওচৰত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আজি কিছুমাহ আগত অসম চৰকাৰে যি ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ 26,441টা পদ মুকলি কৰিছিল, বহু অপেক্ষাৰ অন্তত আজি ফাইনেলি এডমিট কাৰ্ড মুকলি কৰিছে। আৰু ইয়াৰে পৰীক্ষাসমূহ হ'ব 21 আগষ্ট 2022 তাৰিখ ৰবিবাৰে। তো আপুনি আপোনাৰ এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব সেইটো বিষয়ে আমি আজি আলোচনা কৰিম। আপুনি আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ বাবে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। মই গোটেইখিনি কথা কৈ আছোঁ আপোনাক। তো আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপুনি আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ কাৰণে আপুনি মোবাইল নতুবা আপোনাৰ ডেস্কটপৰ ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি লওক। অ'পেন কৰাৰ পিছত আপুনি চাৰ্চ বাৰত চাৰ্চ কৰক ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 4। তো চাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত বেলেগ এটা পেজ খোল খাব। ইয়াতে দেখা পাব এপ্লিকেশ্যন ফৰ ৰিক্ৰুটমেণ্ট অফ ক্লাছ 4 পোষ্ট আণ্ডাৰ। তো আপুনি তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত বেলেগ এটা পেজ খোল খাব। ইয়াতে বহুতকেইটা অপশ্যন দেখা পাব, হোম, ৰেজিষ্ট্ৰেশ্যন, লগ ইন আৰু কণ্টেক্ট। আপুনি লগ ইনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ দিব। এপ্লিকেশ্যন নাম্বাৰ দিয়াৰ পিছত পাছৱৰ্ড দিব। পাছৱৰ্ড দিয়াৰ পিছত লগ ইনত ক্লিক কৰি দিব। লগ ইনত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ সন্মুখত বেলেগ এটা পেজ খোল খাব। তো আপুনি শেষত এডমিট কাৰ্ড বুলি থকা অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো বন্ধুসকল, আপুনি আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰক। মই মোৰ ডিছক্ৰিপশ্যনৰ তলত আপোনাৰ লিংক দি দিছোঁ। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো এইখিনিয়ে আছিল। আশা কৰিলোঁ আপুনি ভিডিঅ'টো চাই ভাল পালে। থেংক ইউ ফৰ ৱাচিং।